আপোনালোকে যদি 8 পাছ 10 পাছ বা গ্ৰেজুৱেশ্যনো কৰি ৰাখিছে তেনেহ'লে এতিয়া বৰ্তমান অসম চৰকাৰৰ চলি থকা গুৱাহাটী হাইকোৰ্টৰ পষ্টৰ বাবে আপোনালোকে এপ্লাই কৰিব পাৰিব। সেই পষ্টখিনিত আপোনালোকৰ 10 জুলাইৰ পৰা এপ্লাই চলি আছে, অৰ্থাৎ আপোনালোকৰ আজি 3 দিন হৈ গ'ল এপ্লাই চলি থকা, আৰু আপোনালোকে 30 জুলাইলৈকে আপোনালোকে এপ্লাই কৰিব পাৰিব। সেই পষ্টখিনিত আপোনালোকৰ বয়সৰ সময়সীমা এনে নৰ্মেলি বয়স আপোনালোকৰ দিয়া আছে 18 বছৰৰ পৰা 40 বছৰ। যদি আপোনালোকে ST SC হয় তেনেহ'লে 45 ইয়াৰ্ছলৈকে এপ্লাই কৰিব পাৰিব। যদি আপোনালোকে PWD কেটেগৰীৰ হয় তেনেহ'লে আপোনালোকে 50 ইয়াৰ্ছলৈকে এপ্লাই কৰিব পাৰিব। আপোনালোকে 8 পাছ হ'লে মানে মাল্টিটাস্কিং ষ্টাফত এপ্লাই কৰিব পাৰিব, আৰু যদি আপোনালোকে 10 পাছ কৰি আপোনালোকৰ তাত যদি ড্ৰাইভিং লাইচেঞ্চ আছে তেনেহ'লে আপোনালোকে ড্ৰাইভাৰ পষ্টৰ কাৰণে এপ্লাই কৰিব পাৰিব। আৰু লগতে আপোনালোকে যদি গ্ৰেজুৱেশ্যন কৰি যদি আপোনালোকৰ কম্পিউটাৰ ডিপ্ল'মা আছে তেনেহ'লে আপোনালোকে ষ্টেন'গ্ৰাফাৰ গ্ৰেড 1 আৰু গ্ৰেড 3 বাবে আপোনালোকে আবেদন কৰিব পাৰিব। আপোনালোকৰ পোষ্ট আছে ষ্টেন'গ্ৰাফাৰ গ্ৰেড 2 ৰ বাবে 35টা পোষ্ট, আৰু লগতে ষ্টেন'গ্ৰাফাৰ গ্ৰেড 1 ৰ কাৰণে 3টা পোষ্ট, আৰু লগতে ড্ৰাইভাৰৰ পোষ্ট এটা আছে, আৰু লগতে মাল্টিটাস্কিঙৰ পোষ্ট এটা আছে। এই পোষ্টখিনিত আপোনালোকে সম্পূৰ্ণ অনলাইনত আবেদন কৰিব লাগিব। ইয়াতে টোটেল পোষ্ট আছে 40টা পোষ্ট, আৰু এই পোষ্টখিনিত যদি আবেদন কৰিব হ'লে যদি আপোনালোকে জেনেৰেল কেটেগৰীৰ হয় বা অৰ্থাৎ আপোনালোকে OBC MOBC হয় তেনেহ'লে আপোনালোকৰ ইয়াতে ফিজটো 500 আপোনালোকে ফিজ ভৰিব লাগিব, আৰু লগতে ST SC সকলে ইয়াতে 250 চাৰ্জ ভৰিব লাগিব। অৰ্থাৎ অনলি PWD কেণ্ডিডেটসকলে ইয়াতে কোনো ধৰণৰ ফিজ ভৰিব নালাগে। গতিকে এই পষ্টখিনিৰ বাবে যদি আপোনালোকে উপযুক্ত হয় তেনেহ'লে যদি এপ্লাই কৰিম বুলি ভাবিছে তেনেহ'লে আপোনালোকে এপ্লাই কৰিব পাৰে 30 জুলাইলৈকে। আৰু লগতে আপোনালোকে এনেধৰণে নটিফিকেশ্যনবোৰ পাই থাকিবলৈ প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকন দবাবলৈ নাপাহৰিব, আৰু লগতে ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ। আজিলৈ নেক্সট ভিডিঅ'ত লগ পাম সকলোকে। বাই বাই।